উজবেকিস্তান ইণ্টাৰনেশ্যনেল কিক বক্সিং চেম্পিয়নশ্বিপত খেলি পেলাই ব্ৰঞ্জ মেডেল আনিব পাৰিছোঁ। আমাৰ এমেচাৰ কিক বক্সিং এছিয়ান টীম হৈ পেলাই গৈছিলোঁ মই। তাৰপিছত ইণ্ডিয়া টীমত আমি টোটেল 30 এনেকুৱা প্লেয়াৰ গৈছিলে অফিচিয়েলি লৈ পেলাই। তাৰপিছত তাত গৈ পেলাই খেলিলোঁ মই। খেলি ফাৰ্ষ্ট ৰাউণ্ডটো জিতিলোঁ। তাৰপিছত ছেকেণ্ড ৰাউণ্ড যেতিয়া খেলিছোঁ মই ইনজুৰি হৈছিল। তাৰমানে ইনজুৰি হোৱাৰ টাইমতে মোক ডিছকুৱালিফাই কৰি দিলোঁ। তাৰ কাৰণে মই ব্ৰঞ্জ মেডেলেই আনিব পাৰিলোঁ, নহ'লে মই গ'ল্ড মেডেল লৈ চেষ্টা কৰিছিলোঁ, কিন্তু ইনজুৰিৰ কাৰণে মই নোৱাৰিলোঁ। মই ভাবোঁ এইটো মোৰ ল'ৰা, গতিকে তেনেকৈ খেলিব যোৱাটো মোৰ কাৰণে ভালৰ কথা। মোৰ লগতে আসামৰ সকলোৱে মানে তেনেকৈ খেলাত সহযোগিতা বা আসাম চৰকাৰ বা আমাৰ ব্ৰিটিছ চৰকাৰে অৰ্থনৈতিকত তেনেকৈ বাহিৰত খেলিব গ'লে মানে অৰ্থনীতিকৰ বহুত প্ৰয়োজন। গতিকে এই অৰ্থনীতিবিলাক মাজে সময়ে মানে সহযোগিতা কৰিব বুলি মই আশা ৰাখিছোঁ। এয়া ইণ্টাৰনেশ্যনেল কিক বক্সিং চেম্পিয়নশ্বিপ 2022 উজবেকিস্তানৰ তাছখণ্ডত এইটো চেম্পিয়নশ্বিপ হৈছিলে যোৱা 29 জুনৰ পৰা 3 জুলাইলৈকে। আৰু তাতে টোটেল 23 কাণ্ট্ৰি জইন কৰিছিলে। তাতে আমাৰ ইণ্ডিয়া টীমৰ পৰা গৈছিলে 30 পাৰ্টিচিপেণ্টছ। তাৰে ভিতৰত আমাৰ ষ্টেটৰ পৰা মাত্ৰ এজনেই চিলেকশ্যন হৈছিলে। এইটোত চিলেকশ্যন ট্ৰায়েলত মাত্ৰ বিষ্ণু দৈমাৰীয়ে আমাৰ চিলেকশ্যন পাইছিলে। তেওঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ অসমৰ। তাৰ কাৰণে মই ফাইনেল ৰাউণ্ডত খেলিব নোৱাৰিলোঁ। IOCৰ পৰা যদি যদি ৰিকগনাইজড ডিছকুৱালিফাই নহ'লে মই ফাইনেল বডি ৰাউণ্ডটো ৱাকো, গ'ল্ড মেডেল ৱৰ্ল্ড ল'বলৈ এছ'চিয়েশ্যন কিক বক্সিং সক্ষম হ'লে অৰ্গেনাইজেশ্যন, আৰু আৰু তেখেতসকলৰ পৰা যিটো ৰিকগনাইজ বডি ৱাকো ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যন, যিটো মিষ্টাৰ সন্তোষ কুমাৰ আছামৰ আগৰৱালাৰ কাৰণে আণ্ডাৰত লৈ আহিব কাম পাৰোঁ। হৈ আছে অল অভাৰ ইণ্ডিয়া। আৰু সেই ৱাকো ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যনৰ পৰা আমাৰ এমেচাৰ কিক বক্সিং এছ'চিয়েশ্যন আছাম, আৰু তাৰে মই প্ৰেছিডেণ্ট মিষ্টাৰ হিৰণ্য কুমাৰ বৰুৱা। আৰু আমাৰ এছ'চিয়েশ্যন আণ্ডাৰত ওদালগুৰি ডিষ্ট্ৰিক্ট কিক বক্সিং এছ'চিয়েশ্যনে কাম কৰি আছে। আৰু তাৰে এজন ভাল ফাইটাৰ বিষ্ণু দৈমাৰী, বহুত খুব ষ্ট্ৰং ফাইটাৰ হয়। তেওঁ ফুল কণ্টেক্ট ইভেণ্টত 54 কেটেগৰীত তেওঁ খেলি পেলাই আমাৰ দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। ব্ৰঞ্জ মেডেল তেওঁ লৈ আহিছে। আৰু ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ অসমৰ ফালৰ পৰা এই প্ৰথম মেডেল আমাৰ কাৰণে এইটো বছৰত আমি পালোঁ, যিটোৰ কাৰণে আমি বহুত বছৰ কষ্ট কৰিছোঁ। আৰু বিষ্ণু দৈমাৰীয়ে এইটো সফল কৰি পেলাই আমাক এইটো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, যাৰ কাৰণে আমি বিষ্ণু দৈমাৰীৰ ওচৰত চিৰকৃতজ্ঞ। আৰু অদূৰ ভৱিষ্যতে আমি ভাবোঁ বিষ্ণু দৈমাৰীক দেখি পেলাই বাকী ল'ৰা ছোৱালীখিনিও তেওঁৰ দৰে ভালকৈ প্ৰেক্টিছ কৰি আগবাঢ়ি যাব। আৰু অদূৰ ভৱিষ্যতে আমি ভাবোঁ যে অলিম্পিকলৈকেও হয়তো আমি এনেকুৱা ধৰণৰ ভাল খেলুৱৈ আমি অলিম্পিকত লৈ যাবৰ কাৰণে সক্ষম হ'ম। বিষ্ণু দৈমাৰীৰ পটেঞ্চিয়েল বহুত আছে। তেওঁ হয়তো ভৱিষ্যতলৈকে আৰু বহুত আগবাঢ়ি যাব বুলি আমি আশা কৰোঁ। আৰু ইয়াৰে লগতে আমি চৰকাৰক এটা টানি অনুৰোধ জনাম যে আমি কিক বক্সিং বডি যদিও ৰিকগনাইজ হৈছে, কিন্তু চৰকাৰৰ ফালৰ পৰা আমি এতিয়া তেনেকুৱা ধৰণৰ বিশেষ কোনো সা সুবিধা পোৱা নাই। চৰকাৰৰ আমি দৃষ্টিগোচৰ এইটোৰ ক্ষেত্ৰত বিচাৰিম যে তেওঁলোকে অলপমান কিক বক্সাৰবিলাককো সুবিধা যাতে কৰি দিয়ে। কাৰণ কিক বক্সিং প্ৰেক্টিছৰ ক্ষেত্ৰত বা কিক বক্সিঙৰ ইকুইপমেণ্টছ বিভিন্ন ধৰণৰ যিখিনি সা সুবিধা লাগে বহুত কষ্টলি হয়, যিটো নেকি আমি এছ'চিয়েশ্যনৰ ফালৰ পৰা পচিবল নহয় কিছুমান ক্ষেত্ৰত। গতিকে এনেকুৱা ধৰণৰ ইভেণ্টত যেতিয়া ল'ৰা ছোৱালীখিনি চিলেকশ্যন পায়, তাতে আমি যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হওঁ। গতিকে এই সন্মুখীন হোৱা অসুবিধাবিলাক যাতে সহজতে পাৰ হৈ আমাৰ ল'ৰা ছোৱালীখিনি যাতে গাঁৱৰ ভিতৰৰ ল'ৰা ছোৱালী ওলাই আহি, আজি যেনেকৈ বিষ্ণু দৈমাৰী বহুত ভিতৰ গাঁৱৰ ল'ৰা, তথাপি তেওঁ ইমান ডাঙৰ ৰিজাল্ট এটা অসমৰ কাৰণে কঢ়িয়াই আনিছে। গতিকে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিখিনি সা সুবিধাখিনি আমি দিব পাৰিম যদি চৰকাৰে আমাক সহায় কৰে।